আসসালামু আলাইকুম দোস্ত। নামাজ পঢ়ি এতিয়া জোহৰৰ নামাজটো পঢ়ি পোনে পোনে গৰম উঠিছে, ওলাই আহিছোঁ অলপ মৰাবৰলীৰ ঘূৰিবলৈ। মৰাবৰলী লোকেশ্যনটো আপোনালোকে চাই লওক, ইয়াত বহুত ঠাণ্ডা বতাহ বলি থাকে। মোৰ লগত আছে এছ কে ৰবিউল আৰু আহিছোঁ ইয়াতে মৰাবৰলী ৰাস্তাৰ কামটো বহু প্ৰত্যাশিত যিটো আছিলে সেইটো হৈ আছে। ৰাস্তাটো হ'লে ভালেই লাগিব। বহুত দিনৰ পৰা এইটো ৰাস্তা বহুত জৰাজীৰ্ণ অৱস্থাত আছিলে। তাৰ সুযোগ লৈ বহুত দুষ্ট চক্ৰই ইয়াত লুটমাৰৰ ঘটনাও সংঘটিত কৰা পৰিলক্ষিত হৈছিলে। জৰাজীৰ্ণ অৱস্থাত আছিলে ৰাস্তাটো। এতিয়া ৰাস্তাটো বনাই আছে যিহেতু বহুত ভাল হ'ব। এইটো এটা মেইন ঘাইপথ হয়, তেজপুৰৰ দোলাবাৰী হাইৱে চাৰিআলিৰ পৰা নেৰেলম হৈ ইফালে মৰাবৰলী হৈ তেজপুৰ টাউন সংযোগী পথ হয়। ইয়াত এইটো ৰাস্তাৰে বহুত গাড়ী অহা যোৱা কৰি থাকে নিতৌ। সেইটো কাৰণে ৰাস্তাটো এতিয়া ভাল ৰাস্তা হ'লে আমাৰো বহুত ভাল লাগিব চলাচল কৰি পেলাই, আৰু দুষ্ট চক্ৰই লুট মাৰাৰ ঘটনা সংঘটিত কৰিব নোৱাৰিব ইয়াত। তো আহিলোঁ আমি ইয়াত চাই আছোঁ, এয়া চাওক মাটি পেলাইছে, শিল পেলাইছিলে আগতে, ওপৰত মাটি পেলাইছে। এইখিনিত আকৌ বালি পেলোৱা নাই, অকল শিলহে আছে। বাইক শ্লিপ মাৰে, লাহে লাহে চলাব লাগিব। তো সেয়াই আৰু চালোঁ, ভাল লাগিল। এতিয়া আপোনালোকৰ লগত দুই এটা কথা মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিম বুলি ভাবিছোঁ। সেইটো কাৰণে মৰাবৰলীত আহি পেলাই ভিডিঅ'টো শ্বুট কৰি আছোঁ। উত্তৰ প্ৰদেশত IPS অফিচাৰ অজয়পাল শৰ্মাই যিটো কাম কৰিলে, মই তেখেতক চেলুট কৰিছোঁ। শিশু দৰ্শনকাৰীক তেখেতে গুলীয়াই যিটো এনকাউণ্টাৰ কৰিলে, এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হয় তেওঁ, সেইটো অসমতো লাগু হ'ব লাগে। সেইটো কাৰণে মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে দৰ্শনকাৰীৰ চাজা যিটো হয় সেইটো ফাঁচি হ'ব লাগে অথবা গুলীয়াই হত্যা কৰিব লাগে। আৰৱ কাণ্ট্ৰিত অলৰেডি সেইটো কানুনে আছে, আপোনাৰ দৰ্শনকাৰীক চাজাই মত দিয়া হয়। গতিকে তাত এইটো ক্ৰাইমৰ পাৰ্চেণ্টেজ 0 হয়। অসমতো বা ভাৰততো তেনে কানুন যদি লাগু কৰি দিয়া হয়, তেতিয়াহ'লে আমাৰ অসমতো মই ভাবোঁ সেইটো ক্ৰাইম 0% হৈ যাব। নে কি কোৱা? দৰ্শনকাৰীৰ চাজা মত হ'ব লাগে আৰু বেলেগ একো নহয়। IPS অফিচাৰে যিটো এনকাউণ্টাৰ কৰিলে তেখেতক আমি চেলুট কৰিছোঁ। প্ৰত্যেক দৰ্শনকাৰীক চাজা মত হ'ব লাগে। এইটো বহুত শলাগিবলগীয়া কাম কৰিছে IPS অফিচাৰজনে। অসমত এইটো বহুত প্ৰভাৱ পৰিব। মোৰ মতে অসমতো তেনে কানুন লাগু কৰিব লাগে। দৰ্শনকাৰীৰ বিষয়ে এইখিনি কথা ক'লোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ মনৰ ভাৱ যদি কিবা থাকে কমেণ্ট বক্সত আহি পেলাই কমেণ্ট কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, বাই।